হাই ফ্ৰেণ্ডছ, আজি বহুত দিনৰ মূৰত আপোনালোকলৈ লৈ আহিছোঁ জেকৱেলৰ কিছুমান সুন্দৰ সুন্দৰ মুহূৰ্ত। চাওকচোন, পাহাৰৰ সৈতে নদীখনি বৰ ধুনীয়া দেখিছে নহয়নে? এয়া জেকৱেল নামৰূপত অৱস্থিত জেকৱেল অৱস্থিত। এই জেকৱেলত আমি কিছুদিনৰ আগতে গৈছিলোঁ। মোৰ স্বামী আৰু বাহঁতৰ পৰিয়ালটো খুব ভাল লাগিল গৈ। চাওকচোন, ইমান ধুনীয়া পৰিৱেশ। নদীখন বৈ আছে। তললৈ ক্ৰমান্বয়ে ঠেক হৈ গৈছে নদীখন। ইয়াত কেইবাটাও স্তৰে ওপৰেদি পানীবোৰ বৈ আহিছে। দূৰৰ পৰা মানে ইয়াৰ শব্দ যিটো জি শব্দ পানীৰ খুব দূৰৰ পৰাই শুনা যায়। যিমান পানী মানে ইয়াৰ সোঁতটো বহুত বেছি। এনেই কম যেন লাগে, পানী খুব কম পৰিমাণে আহি থকা যেন লাগে ওপৰৰ পৰা। কিন্তু যেতিয়া নামি থকা হয় ন, তেতিয়া বহুত বেছি মানে কঁপি যায় বুকু একেবাৰে। পানীৰ লগতে যেন তললৈ গুচি যাম, কেনেবাকৈ যেন পিছলি তাৰ লগতে গুচি যাম, তেনেকুৱা যেন লাগে। ইমান দ্ৰুত গতিত পানীবোৰ তললৈ বৈ গৈ আছে। খুব ভাল লাগে। আৰু আমি যোৱা দিনা মানুহ বহুত বেছি আছিল, বহুত আহিছিল, সকলোৱে আনন্দ উপভোগ কৰিছিল। আপোনালোকে যিসকলে অহা নাই তেওঁলোক আহিব, খুব ভাল লাগিব আহিল। ইয়াৰ সৌন্দৰ্য খুব শান্তিময় সৌন্দৰ্য, শান্তিৰ পৰিৱেশ এটা। চাওকচোন, অবিৰাম গতিত পৰি আছে পানীবোৰ। জি শব্দ, কাৰো মাত কোনেও নুশুনা দৰে মানে। তললৈ বৈ যোৱাৰ দৃশ্যটো চাবলৈ খুব ধুনীয়া লাগে। আমাৰ ভাগিনজনী আৰু মোকতো বাহঁতে এৰি থৈ আহিছিলে। আমি তাত ইমান সময় খেলি আছোঁ ন, ইমান ভাল লাগিছে, আহিবই মন যোৱা নাই। কিন্তু বাহঁতৰ দেৰি হৈছে বুলি আমাক এৰি থৈ গুচি আহিছিল। আমি দৌৰি পিছেহে আহিছোঁ আৰু লগতে ধৰি লৈছে তাইক পৰিম বুলি। জেকৱেলৰ পৰা আমি আহি পাহাৰত গৈছিলোঁ কচু তুলিবলৈ। হাতত কটাৰী লৈয়ে আছোঁ মানে। কিন্তু কি জানেনে, হাতী অহাৰ খোজ মানে যি হাবি ভাঙি থোৱা আছিল, দেখি পিনে আমি ভয়তে গুচি আহিলোঁ। খুব সম্ভৱ এদিন বা দুদিনৰ আগত আহিছিল মানে তালৈ হাতী। তাৰপিছত ইয়াত বাঁহৰ সাঁকোডাল দেখিলোঁ, তাতে আমি ফটো এটা লৈ গুচি আহিলোঁ আৰু। তাৰপিছত আহি আমি দিল্লী ঘাটত সোমালোঁ। খন্তেক সময় আৰু একেবাৰে অকণমান সময় সোমালোঁ আৰু তাত তলত গৈ পিনে ফটো দুটামান মাৰিলোঁ, গুচি আহিলোঁ। কিন্তু যি গালি, ইমান দেৰি হৈছে মানে, সন্ধিয়া হ'বলৈ হ'ল, ঠাণ্ডাও খুব বেছি পৰিছিলে। সেইটো কাৰণে খুব লৰালৰিকৈ গুচি আহিলোঁ আমি। হয় ফ্ৰেণ্ডছ, কেনেকুৱা পালে আপোনালোকে জেকৱেলৰ এই ধুনীয়া ধুনীয়া দৃশ্যবোৰ দেখি? ভাল পালে লাইক এটা কৰিব দেই, আৰু শ্বেয়াৰ কৰি দিব, যাতে আমাৰ দৰে আন বহুতেও গৈ জেকৱেললৈ যাব পাৰে আৰু ধুনীয়া দৃশ্য উপভোগ কৰিব পাৰে। আজি ভিডিঅ'টো ইমানতে সামৰিছোঁ। ধন্যবাদ।